দিওঁনে ব'ল হাজাৰকৈ উজ্জ্বল পিছত কামনা কৰিছোঁ। নিম্ন শাখাৰ বক্তৃতা প্ৰতিযোগিতাই ইয়াতে সামৰণি পৰিছে। আৰু কোনোবাই ক'বা নেকি? আছে নেকি কোনোবা? মনোনামৰ এটি কন্যা সন্তানৰ জন্ম হয়। মনুৰ মাত্ৰ 9 মাহ হওঁতে পত্নী সূৰ্যাৱতীৰ অকাল বিয়োগ ঘটে। পত্নীৰ বিয়োগত শংকৰ ভাগি পৰিছিল। সেই দুখ পাতলাবলৈ শংকৰে ভাৰতৰ সকলো তীৰ্থস্থান দৰ্শনৰ বাবে ওলায়। তীৰ্থৰ পৰা ঘূৰি আহি শংকৰে ধৰ্ম প্ৰচাৰ লাগে। বৰদোৱাত কীৰ্তন পাতে আৰু তাত বিষ্ণুমণি পাতে আৰু ফাকুৱা উৎসৱ পাতে। এই জনা মহাগুৰুৱে একশৰণ ব্ৰহ্ম বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেখেতে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক তথা জগতগুৰু শ্ৰীমন্ত শংকৰে, যিজনে সমগ্ৰ অসমতে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি সমাজত প্ৰচলিত কিছুমান অন্ধবিশ্বাস ধৰ্মৰ নামত সমাজৰ প্ৰত্যেকজন লোকৰ মনত ধৰ্মৰ জাগৰণ আনি দিছিল।